2021 নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰিলে অসম গণ পৰিষদে। আজি গুৱাহাটীৰ আমবাৰীত থকা অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক সভাত অংশগ্ৰহণ কৰে দলটোৰ সভাপতি অতুল বৰাই। দলটোৰ যুৱ আৰু মহিলা পৰিষদৰ সভাত অংশগ্ৰহণ কৰি অতুল বৰাই কয় যে ছ'চিয়েল মিডিয়াত গুৰুত্ব প্ৰদান কৰিব অসম গণ পৰিষদে। ভাৰতীয় জনতা পাৰ্টিৰ দৰে অসম গণ পৰিষদেও ছ'চিয়েল মিডিয়াত স্থিতি শক্তিশালী কৰি তুলিব। আনহাতে আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে মিত্ৰতা অক্ষুণ্ণ থাকিব বুলি সংবাদ মাধ্যমৰ আগত স্থিতি স্পষ্ট কৰে অগপৰ সভাপতিজনে। বৰাই কয়, বিজেপিৰ সৈতে আমি আছো, থাকিম, বেলেগ কথা চিন্তা কৰা নাই। ইফালে আসন ভাগ বতৰাক লৈও বিজেপিৰ সৈতে এতিয়ালৈকে কোনো কথা পতা হোৱা নাই বুলি মন্তব্য কৰে তেওঁ। আৰু 84খন আসনত প্ৰতিদ্বন্দ্বিতাৰ অভিজ্ঞতা থকা অসম গণ পৰিষদৰ প্ৰতিটো সমষ্টিতে নিষ্ঠাৱান কৰ্মী আছে বুলি বৰাই কয়। ইফালে 65 সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা অতুল বৰাই কয় যে ফিল্মফেয়াৰকে অসমক লাভান্বিত কৰিছে। ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানলৈ আহি দুজন আৰৱী ব্যৱসায়ীৰে আগ্ৰহ প্ৰকাশ কৰিছে। সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে অতুল বৰাই। ব্যুৰ ৰিপৰ্ট, গৌৰৱেৰে আমি কওঁ, আমি অসমীয়া।